আমি সকলোৱে শিৱ মন্দিৰলৈ গ'লে আমি কাক পূজা কৰোঁ? হয় শিৱ মূৰ্তিক, নহয় শিৱলিংগক। আৰু আজি আমি ক'ম এনেকুৱা এটা শিৱ মন্দিৰৰ বিষয়ে য'ত শিৱ মূৰ্তিক পূজা কৰা নাযায়। আৰু জানো আহকচোন কিহক পূজা কৰা যায়। মান্যতা অনুসৰি এই শিৱ মন্দিৰত আছে ভগৱান শিৱৰ ভৰিৰ বুঢ়া আঙুলিৰ ছাপ। সেই বুঢ়া আঙুলিৰ ছাপতহে পূজা অৰ্চনা কৰে ভক্তই। কিন্তু ক'ত আছে এই বিশেষ মন্দিৰটো? এই বিশেষ মন্দিৰটো আছে ৰাজস্থানত। ৰাজস্থানৰ চিৰোহীৰ হিল ষ্টেচন মাউণ্ট আবুৰ পৰা 11 কিলোমিটাৰ দূৰত আচলগড় নামৰ পাহাৰত অৱস্থিত এই শিৱ মন্দিৰটো। কেৱল বুঢ়া আঙুলিৰ পূজা কৰাই নহয়, আচৰিত ধৰণে ইয়াত পানী বা গাখীৰ ঢালিলে সেয়া পাতালৰ ভিতৰলৈ সোমাই যায়। সেই মন্দিৰৰ নাম অচলেশ্বৰ মহাদেৱ মন্দিৰ। এই মন্দিৰৰ গৰ্ভগৃহত আছে মহাদেৱৰ বুঢ়া আঙুলিৰ ছাপ। মন্দিৰৰ ভিতৰৰ গৰ্ভগৃহত এটা ফালে আছে ভৰিৰ আঙুলিৰ চিহ্ন। ইয়াক শিৱৰ সোঁ ভৰিৰ আঙুলি বুলি গণ্য কৰা হয়। কোৱা হয় যে এই বুঢ়া আঙুলিটোৱে মাউণ্ট আবুৰ পৰ্বত ধৰি ৰাখিছে। যিদিনা বুঢ়া আঙুলিৰ চিন নাইকিয়া হ'ব, সেইদিনা মাউণ্ট আবুৰ পৰ্বতৰো শেষ হ'ব। এই মন্দিৰত মহাদেৱক আগবঢ়োৱা পানী পাতাললৈ সোমাই যায়। মন্দিৰৰ পুৰোহিতে জানিবলৈ দিয়া অনুসৰি অচলেশ্বৰ মহাদেৱ মন্দিৰ হৈছে দেশৰ একমাত্ৰ শিৱ মন্দিৰ য'ত মহাদেৱৰ বুঢ়া আঙুলিৰ পূজা কৰা হয়। স্কন্দ পুৰাণত আবুদা অঞ্চলত ভগৱান শিৱৰ বাসস্থানৰ প্ৰমাণো আছে। কোৱা হয় যে ভগৱান শিৱ আৰু বিষ্ণুৱে এদিন ৰাতি এই অঞ্চললৈ আহিছিল। একে কাৰণে আবুদা অঞ্চলক মুনিসকলৰ তাপশালী বুলি কোৱা হয়। এই মন্দিৰত মহাদেৱক অভিষেক কৰা পানী পোনপটীয়াকৈ ভিতৰৰ গৰ্ভগৃহলৈ সোমাই যায়। এই মন্দিৰত প্ৰৱেশদ্বাৰত এটা পঞ্চধাতুৰে নিৰ্মিত নন্দীৰ মূৰ্তি আছে, যাৰ ওজন 4 টন।